99,999 শিৱলিংগ বিষ্ণুৰে পিকনিক খাইছে গাড়ী পাৰ্কিঙৰ কাৰণে পইচা লৈছে 100 টকা আৰু পুৰা পিকনিক স্পটত পুৰা আমাৰ মৰমৰ জুবিনদাৰ গান বজাই আছে মানে একদম শুনি পুৰা ভাল লাগিছে আৰু সকলোৱে পিকনিক খাই আছে আৰু এতিয়া আমি গাড়ীৰ পৰা নামি ধুনীয়াকৈ খোজকাঢ়ি আহি মন্দিৰৰ ওচৰলৈ আহিছোঁ মন্দিৰৰ গেটখিনি পালোঁ এতিয়া আমি ভিতৰলৈ সোমাই যাম আৰু ভিডিঅ'টো সকলোৱে চাব ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব হা ব'লক তেনেহ'লে আজি আপোনালোকক আমি দেখাম সূৰ্য মন্দিৰ সূৰ্য পাহাৰ আৰু অসমৰ গোৱালপাৰা শ্ৰী সূৰ্য পাহাৰক উল্লেখযোগ্য প্ৰত্নতাত্ত্বিক স্থান ইয়াৰ অংশৰ শিল কটা লিংগৰ বাবে বিখ্যাত আৰু উত্তৰ পূব ভাৰতৰ একমাত্ৰ ঠাই য'ত সূৰ্য মন্দিৰ আছে আৰু ইয়াত জানেনে 99,900 শিৱলিংগ আছে যাৰ ফলত ই হিন্দু বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্মৰ বাবে এক প্ৰধান তীৰ্থস্থান হিচাপে পৰিগণিত হৈছে য'ত নেকি প্ৰাচীন তত্ত্ব আৰু মন্দিৰৰ সমান্তৰালভাৱে তিনিওটা ধৰ্মৰ দেৱতাৰ খোদিত ছবিয়ে অসমৰ চহকী প্ৰাচীন ধৰ্মীয় ইতিহাস উজ্জ্বল কৰিব আৰু মন্দিৰলৈ সোমোৱাৰ আগত ইয়াতে পানীৰ ব্যৱস্থা আছে য'ত আপোনালোকে ভৰি হাত ধুই ধুনীয়াকৈ পানী চানী ছটিয়াই মন্দিৰলৈ সোমাই যাব পাৰিব ব'লক আমি ভৰি হাতখিনি ধুই লওঁ ন অলপ পাছত দেখাই আছে জয় বিজয় আছে কৃষ্ণ ডাঙৰ সময়ত আকৌ পদচিহ্নটো আছে কাৰ্তিক আছে গণেশ আছে তুলসী মাৰ্কজ আছে শংখ আছে চক্ৰ আছে গদা আছে পদ্ম আছে গণেশৰ প্ৰথম জন্ম আছে 99,999 শিৱলিংগ আছে ইয়াতে হওক মই ইয়াতে হওক ওপৰত আহিব পাৰিব আপোনাৰ বিষ্ণুৰ বিশ্বৰূপ এখন কুৰুক্ষেত্ৰ যুদ্ধ হৈছিল এখন অৰ্জুনৰ আগে বিষ্ণুৰ বিশ্বৰূপটো দেখাইছিলোঁ অৰ্জুনে প্ৰশ্ন কৰি গৈছিল আৰু বিষ্ণুৱে উত্তৰ দিয়া গৈছিল সঙ্গে সঙ্গে গীতাটা লিখিছিলোঁ গীতাটা বিষ্ণুৰে মুখেৰ বাণী চতুৰ্ভুজ ৰূপ বিষ্ণুৰে বিশ্বৰূপ তেওঁ 12টা বাহুনে মাথাটো সৰ্পণীয়া পদ্মপশীৰ পৰা খাৰা হৈ আছে আৰু বাহুতে পদ্মপশী নিয়ে আছে শিৱ ভগৱান বিষ্ণু ভগৱান শিৱ ভগৱান এরাকে আমি বাড়িতে পূজা করতে পারি নারায়ণ পূজা বিষ্ণু পূজা এরাকে কিন্তু মহাযজ্ঞস্থানে যজ্ঞ করা লাগে আর প্ৰভুসকলৰ দিনত হৈছিল যে যজ্ঞটো এখানে তোমার পিছনি আছে এটা যজ্ঞস্থান এরা মধ্যে গণেশ এরা 5 লোক হরিহরের যুদ্ধ হয়েছিল যে গোপীকে গোপীকান্ত ৰাধাকান্ত ঐশ্বৰ্য কেশৱ বিষ্ণু হৰে সত্য জনাৰ্দন শংখ নৰস্থান পৰম মংগল ৰূপে নাচবা অলপ থাকা মই উলিয়াম সেইটো উলিয়াম উলিয়াইছোঁ ওম কৃষ্ণ বাসুদেৱায় নমঃ ওম ওম ফটো উঠাই এয়া ত্ৰিশূল আহিছে শংখ আহিছে গদা আহিছে চক্ৰ আহিছে গণেশ আহিছে বিষ্ণু মহাপ্ৰভু ওপৰত বহা 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 আৰু আপোনালোকে যদি বটিং কৰিব খোজে তেনেহ'লে বটিং কৰিব পাৰিব আৰু ৰাস্তাখিনি দেখিছে পুৰা ঢালাই কৰিছে ধুনীয়া আৰু জেগা পৰিৱেশখিনি তাৰপাছত আগলৈকে নহয় নদীখিনি বহুত আগলৈকে আছে দেই তাৰপাছত তাতে ইমান ধুনীয়া ধুনীয়া পদুম ফুল আছে দুয়ো চাইডে মানে চাই মানে ইমান ভাল লাগিছে আৰু ইয়াতে ওপৰৰ চাৰিও চাইডে শিৱলিংগ আছে আপোনালোকে আহিলে খুব ভাল পাব আৰু বাচ্চাবোৰ খেলিবৰ কাৰণে বহুত ধুনীয়া জেগা আছে ওচৰতে পিকনিক প্লেচো আছে পিকনিকো খাবলৈ আহিব পাৰে ন আৰু ইয়াতে চাওক ইমান ধুনীয়া ধুনীয়া পদুম ফুল আছে আৰু ইয়াৰ নহয় প্ৰাকৃতিক সৌন্দৰ্যখিনি ইমানেই ধুনীয়া মানে আহি সকলোৰে মনটো মানে কোনোবাৰ যদি মন যদি বেয়াও লাগি আছে মনে আহি মানে পুৰা শান্তি লাগি যাব খুব ভাল লাগিব সকলোৱে আহিব হা এবাৰ আহি চাব বহুত ধুনীয়া জেগা হয় অৰিজিনেল কে দেখাই নাপায় ইয়াতে এইফালে চোৱা ঐ নাহা কিয়
আৰু ইয়াতে আগত এখন স্কুল আছে গম পায় মানে বহুত পুৰণি স্কুল হয় য'ত নেকি সন্যাসীসকলে ইয়াত পঢ়িবলৈ আহিছিলে আৰু ইয়াৰ ইটাবোৰ হৈছে বহুত পুৰণি দেই ইটাবোৰ কি এনেকৈ বনাইছে গম পায়নে এই ইটাবোৰ আকৌ আজিৰ দিনৰ ইটা নহয় ইটাবোৰ হৈছে আগৰ দিনৰ ইটা য'ত নেকি গাঁথনি নহয় আকৌ মাটিৰ ৰ'দত শুকাই বনোৱা ইটা হয় আৰু চক ইমান ধুনীয়া যিখিনি ওপৰখিনি ভাঙি গৈছে এতিয়া ইয়াত আকৌ ভিতৰত সোমাই কেনে ভিডিঅ' উঠোৱা নিষেধ আছে মানে কৈছে ভিতৰলৈ সোমাব দিনে যিখিনি পাৰিছোঁ বাহিৰৰ পৰা উঠাইছোঁ চাওকচোন আপোনালোকে ইমান ধুনীয়া জেগা হয়নে বাৰু আৰু এই ওপৰৰখিনি যে দেখিছে আপোনালোকে সেইখিনি মানে কি হৈছে জানে যেনেকৈ আমাৰ টিচাৰবোৰ কি কয় চেয়াৰত বহি পঢ়ায় এনেকুৱা মানে তাত আগৰ দিনৰ মানে শিক্ষকসকলে বহি লৈ পঢ়াইছিলে আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ সকলোৱে ভিডিঅ'টো চাই কেনেকুৱা পালে ক'ব আৰু ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আপোনালোকৰ এটা লাইক এটা কমেণ্ট এটা শ্বেয়াৰে মোৰ কাৰণে বহুত সহায় কৰিব সকলোকে তেনে আজিলৈ আহিছোঁ